আমি বিদেশলৈ যেতিয়া যাওঁ, বিশেষকৈ জাপান, থাইলেণ্ড এইবিলাক ঠাইত দেখোঁ যে ৰেচমৰ পৰা পাউডাৰ বা নেনো পাৰ্টিকল কিছুমান বনাই পেলাই তেওঁলোকে ব্যৱহাৰ কৰে বিভিন্ন প্ৰসংগত, যেনেকৈ বিশেষকৈ কছমেটিক্স আৰু মেডিচিনত। মই সততে এটা কথা ভাবোঁ যে আমাৰ ইয়াতে যিবিলাক উদ্যোগ হয়, আমি চকুৰ আগতে সৰুৰ পৰা যিমান দেখিছোঁ, যেনেকৈ চেনী কল, কাগজ কল, মৰাপাটৰ কল, সাৰ কাৰখানা এটাই আছে, সেইটোও প্ৰায় হৈ যোৱা অৱস্থা হৈছে। ঠিক তেনেকৈ যিমানবিলাক উদ্যোগ ইয়াতে হয়, সেই সকলোবিলাক কিন্তু এটা সময়ত নোহোৱা হৈ যায়। কিন্তু আমাৰ ৰেচম শিল্প বা ৰেচম উদ্যোগ যিটো সেই তাহানি কালৰ পৰাই চলি আহিছে, এইটো আমাৰ কুটিৰ শিল্প বুলি কয়, আৰু এইটো আজিলৈকে এইটো উদ্যোগ হিচাপত পৰিকল্পিত উদ্যোগ হিচাপে গঢ় লৈ উঠা নাই। কিন্তু আমি সৰু কালৰ পৰাই দেখি অহা এই ৰেচম শিল্পটো, এইটোত কোনো ধৰণৰ যন্ত্ৰপাতি বাহিৰৰ পৰা আনিব লগা নহয়। ইয়াতে থলুৱাভাৱে সকলো পোৱা যায়। খাদ্য বৃক্ষ হিচাপে যিখিনি গছ লাগে, গোটেই উত্তৰ পূৰ্বাঞ্চলতে বিস্তৃতভাৱে হাবি জংঘলে পৰিবেষ্টিত হৈ আছে। আমি একো বস্তুৱেই বাহিৰৰ পৰা আনিব নালাগে। সেইকাৰণে এইটো কোৱা হয় যে ইয়াৰ গতিশীলতা আৰু ইয়াৰে আটাইতকৈ শক্তিশালী বিষয়টো হৈছে যে যিখিনি নিপুণতা বা জ্ঞান এই সম্বন্ধে লাগে, সেইখিনি আমাৰ জনজীৱনত গোটেই ক'ব গ'লে প্ৰত্যেক মানুহৰে জীৱনশৈলীৰ লগত ইয়াতে নিহিত হৈ আছে। আৰু এইটো আমাৰ এটা অতি উৎকৃষ্ট আমাৰ অৱদান বুলি ক'ব লাগিব, যে আমাৰ ছ'চাইটিৰ যিখিনি গাঁথনি আছে, আন্তঃগাঁথনি তাৰ লগত অন্তৰ্নিহিত হৈ আছে। গতিকে এনেকুৱা এটা শিল্প এইটো এতিয়ালৈ উদ্যোগ হৈ উঠা নাই, সেইটো এটা মনত কেতিয়াবা ভাৱ হয় যে কিয় হোৱা নাই, কিহৰ কাৰণে এইটো এটা উদ্যোগ হিচাপে গঢ় লৈ উঠা নাই। সেইটো এটা নিশ্চয় ভাবিবলগীয়া কথা। আমাৰ ইয়াতেতো চবেই আছে, তাৰমানে 4বিধ ৰেচম পলু পোৱা যায়, যিটো নেকি অন্য কোনো ঠাইতে নাই। ক'ৰবাত এবিধ আছে, 2বিধ আছে, কিন্তু আমাৰ অসমত 4বিধ ৰেচম পলু পোৱা যায়। গছ বিৰি খাদ্য বৃক্ষ হিচাপে যিমানবিলাক লাগে, আমি বাহিৰৰ পৰা একো আনিব নালাগে, ইয়াতে পায়। তাৰোপৰি সূতাৰ পৰা কাপোৰখন বোৱালৈকে যিখিনি যন্ত্ৰপাতি দৰকাৰ, সেই গোটেইখিনি আমাৰ ইয়াতে থলুৱাভাৱে বনোৱা হয়, থলুৱাভাৱে পোৱা যায়। আৰু যিটো আমাৰ স্কিল বা পাৰদৰ্শিতা লাগে, সেইটোতো কোনো অভাৱেই নাই। শিপিনী হোৱাৰ মানসিকতা আছে বা কাটনিও আছে, আমাৰ থলুৱাভাৱে গোটেইখিনিয়ে আছে। গতিকে এই গোটেইখিনিকে লৈ যদি আমাৰ উদ্যোগ এটা হয়, এটা বা দুটা বা তিনিটা, তেতিয়াহ'লে আমাৰ নিশ্চয় থলুৱা মানুহখিনি বা নিবনুৱা সমস্যাৰ কিছু উপশম হ'ব। এই গোটেইখিনি যদি আমি ভালকৈ ফহিয়াই চাওঁ, এটা কথা ঠিক যে আমাৰ যিটো উদ্যমিতা বিকাশৰ কাৰণে যিবিলাক লক্ষ্য লাগে, ৰেচম শিল্পত গছ পুলিটো ৰোৱাৰ পৰা আদি কৰি কাপোৰখন হোৱালৈকে এই গোটেইকেইটা বিভাগতে উদ্যমিতা বিকাশৰ কাৰণে যথেষ্ট সমল আছে। তো প্ৰত্যেকটোতে হ'ব পাৰে। যেনেকৈ মোৰ যদি গছ কিছু আছে, মই গছখিনি কাৰোবাক লিজত দিব পাৰোঁ, ধাৰলৈ দিব পাৰোঁ, নতুবা মই নিজেও পুহিব পাৰোঁ। গতিকে সেই ধৰণে যদি মই গছৰ বিস্তৃতি কৰোঁ, তেতিয়াহ'লে মই এজন ব্যক্তি হ'ব পাৰোঁ, অকল প্লেণ্টেশ্যন বা গছ ৰোপণ কৰিয়ে। আৰু মই নাৰ্চাৰী কৰি গছ বিক্ৰীও কৰিব পাৰোঁ। সেই হিচাপে মই এজন উদ্যমী হ'ব পাৰোঁ। ঠিক তেনেকৈ গছখিনি লোৱাৰ পিছত মই যদি পলু পালক হওঁ, মই পলু পালন কৰি মই সেইটো দিশতেই কৰিব পাৰোঁ। মই পলু পুহিলোঁ বেলেগৰ গছত, মোৰ নিজৰ মাটি বাৰী নাই, মই বেলেগৰ গছ লৈ পলু পুহিলোঁ আৰু ককুনখিনি মই বিক্ৰী কৰি দিলোঁ। ঠিক তেনেকৈ ককুনখিনি যদি মই ভাবোঁ যে মই ককুন হিচাপে বিক্ৰী নকৰোঁ, মই সূতা উলিয়াওঁ, ইয়াৰ পৰা আঁহ উলিয়াওঁ, তেতিয়াহ'লে মই ৰিলিং বা স্পিনিং কৰি আঁহখিনি উলিয়ালোঁ, তেতিয়াহ'লে মোৰ দুগুণ আয় হ'ব পাৰে। গতিকে মই তেনেকৈ সূতাখিনিও মই বিক্ৰী কৰিব পাৰোঁ। বোলে নহয়, মই সূতাখিনি নহয়, মই কাপোৰেই বওঁ, মই যদি কেইখনমান শালো লওঁ, শাল লগাই তেনেকৈ এটা মই এণ্টাৰপ্ৰিনাৰ এটা গঢ় লৈ উঠে, তেতিয়াহ'লে মই কাপোৰ বিক্ৰী কৰি তেনেকৈ আৰু মই 3 গুণ লাভৱান হ'ব পাৰোঁ। আৰু নতুবা মই সূতাখিনি বিক্ৰী কৰি দিলে বেলেগে সেইখিনিৰ পৰা যদি ধৰি কাপোৰ ববলৈ লয়, তেওঁ এটা কাপোৰ বোৱাৰ উদ্যোগ এটা কৰিলে, গতিকে তেওঁ সেইফালৰ পৰা কৰিলে উন্নত মানৰ চানেকি কিছুমান লগাব পাৰোঁ। ঠিক তেনেকৈ আমি কাপোৰৰ ক্ষেত্ৰত যাব পাৰোঁ। আজিকালি বিদেশৰ মানুহে আপহোলষ্ট্ৰি যিটো কয়, ঘৰুৱা আচবাব, যেনেকৈ কুচন কভাৰ, পৰ্দা, সেই সকলোবিলাকে নেচাৰেল বা প্ৰাকৃতিক বস্তু বিচাৰে। চ' সেইফালৰ পৰা আমি নিজৰ সাজপাৰখিনি কৰাতে আবদ্ধ হৈ নাথাকি বা আমি অন্য ধৰণৰ কাপোৰো বনাব পাৰোঁ, যিবিলাক নেকি অন্য দেশৰ মানুহে বিচাৰে। ঠিক তেনেকৈ
এৰীৰ ক্ষেত্ৰত যদি কওঁ, এৰীৰটো চাহিদা বহুত। মুগাৰ ক্ষেত্ৰত হ'ল মুগাৰ অতি বেঙুনীয়া ৰস প্ৰতিৰোধকাৰী যিটো গুণ, তাৰ কাৰণে আমাৰ ছাতি যদি বনায় তেতিয়াহ'লে ছাতিটোৰো বহুত চাহিদা আছে। কাপোৰ, জোতা, বেগ সকলো বস্তুৰে মানে চাহিদা অতি বেছি। অকল আমি মেখেলা চাদৰ বা লোকেল ড্ৰেছ বা আমাৰ থলুৱা যিখিনি সাজপাৰ সেইখিনিতে আবদ্ধ হৈ নাথাকে, আমি অন্য ড্ৰেছ মেটেৰিয়েলত যাব পাৰোঁ, যিটো নেকি প্ৰডাক্ট ডাইভাৰ্চিফিকেশ্যন বুলি কয়। সেইবিলাকো আমি কৰিব পাৰোঁ। মানে উদ্যমিতা বিকাশ হ'বৰ কাৰণে আমাক সদায় নিত্য নতুন বস্তুৰ দৰকাৰ হয়। ঠিক সেইটো কাৰণে আমি ৰেচম সূতা প্ৰয়োগ কৰি আমি বহু ধৰণৰ বস্তু বনাব পাৰোঁ। আমি বিদেশলৈ যেতিয়া যাওঁ, বিশেষকৈ জাপান, থাইলেণ্ড এইবিলাক ঠাইত দেখোঁ যে ৰেচমৰ পৰা পাউডাৰ বা নেনো পাৰ্টিকল কিছুমান বনাই পেলাই তেওঁলোকে ব্যৱহাৰ কৰে বিভিন্ন প্ৰসংগত, যেনেকৈ বিশেষকৈ কছমেটিক্স আৰু মেডিচিনত। কছমেটিক্সত কি হয়, যদি আমি টেলকম পাউডাৰ আৰু যিবিলাক ক্ৰীম জাতীয় সামগ্ৰী আছে প্ৰসাধনৰ কাৰণে, সেইবিলাক ৰেচমৰ পাউডাৰ ব্যৱহাৰ কৰে। আমাৰ ভাৰতবৰ্ষত কি হয়, আমি কেইবাটাও কোম্পানীৰ লগত কথা পাতিছিলোঁ, তেতিয়া তেওঁলোকে বেছি আগ্ৰহ প্ৰকাশ নকৰে। কাৰণ যিহেতু ৰেচমৰ সামগ্ৰী ব্যৱহাৰ কৰিলে প্ৰসাধনৰ সামগ্ৰীবিলাকৰ দামটো অলপ বেছি হয়, তেতিয়াহ'লে ভাৰতীয় যিখিনি সাধাৰণ গ্ৰাহক আছে তেওঁলোকে পচন্দ নকৰে কিনিবলৈ। আৰু সেইটো কাৰণতে আমাৰ ইয়াতে সেইটো ব্যৱহাৰ নহয়। কিন্তু আমাৰ দেহৰ কাৰণে অতি উত্তম কছমেটিকত ব্যৱহাৰ কৰিব পৰা যথেষ্ট থল আছে। আৰু যদি আমি অলপ কম দামৰ প্ৰডাকশ্যন কৰোঁতে যদি আমি অলপ দামটো কমাই দিব পাৰোঁ, তেতিয়াহ'লে হয়তো এইটো দিশো উন্মোচন হ'ব। ঠিক তেনেদৰে নেনো পাৰ্টিকল মেডিচিনত ব্যৱহাৰ হয়, যে বিশেষকৈ কৰ্কট ৰোগৰ যিবিলাক ড্ৰাগছ, টাৰ্গেটেড ড্ৰাগছ ব্যৱহাৰ হয়, সেইবিলাকৰ কাৰণে কেৰিয়াৰ মেটেৰিয়েল হিচাপে নেনো পাৰ্টিকল ব্যৱহাৰ হয়। ঠিক আৰু আমি মুগাত যেতিয়া বনাইছিলোঁ নেনো পাৰ্টিকল, এইটো অতি উত্তম বুলি বিবেচিত হৈছিল। আৰু ফিল্ম ব্যৱহাৰ কৰিব পাৰি। ফিল্ম অন্য ঠাইতো ব্যৱহাৰ হয়, যেনেকৈ প্লাষ্টিক চাৰ্জাৰী কৰোঁতে যিবিলাক নিজৰ দেহৰ অংশ কাটি তাত লগোৱা হয়, তাৰ সলনি ৰেচমৰ এৰী বা মুগাৰ ফিল্ম বনাই বা পাতলকৈ ছেট বনাই পেলাই তাত দিব পাৰি। আৰু ঠিক তেনেকৈ এইবিলাক আমি প্ৰশমিত কৰিব পাৰোঁ। এই ধৰণে বিভিন্ন দিশ উন্মোচিত হৈছে, যেনেকৈ চিকিৎসাজনিত আৰু হেল্থ ছেক্টৰত ৰেচমৰ সামগ্ৰী ব্যৱহাৰ হয়। বিশেষকৈ কছমেটিক আৰু যেনেকৈ ক'লোঁ, কছমেটিক আৰু স্বাস্থ্যজনিত কাৰণত ৰেচমৰ বিভিন্ন সামগ্ৰী ব্যৱহৃত হৈ আছে উন্নত দেশসমূহত। গতিকে যিহেতু আমাৰ ইয়াতে প্ৰডাকশ্যন যথেষ্ট বেছি বা উৎপাদন ক্ষমতা আছে, গতিকে আমিও সেই ধৰণৰ চিন্তা চৰ্চা কৰিব পাৰোঁ।